আমি সদৌ সমাজবাদী ছাত্ৰ সন্থা হৈ বহুত দুখ প্ৰকাশ কৰিছোঁ। কাৰণ এইটাই যে আমাৰ গোবৰ্ধনা অন্তৰ্গত যিমান মানে আদিবাসী গাঁও আছে, সেই আদিবাসী গাঁওবিলাকত মানে মুছলিম সম্প্ৰদায়ৰ একাংশই ল'ৰা, মানে গোটেই জাতি নহয়, একাংশই ল'ৰাই মানে আদিবাসী ছোৱালীক টাৰ্গেট কৰি মানে নিজৰ মোহ মায়াত ফচাই লৈ মানে পলুৱাই লৈ যায়। তো সেইটোৱে উদ্দেশ্য লৈ যোৱাকালি ৰাতি এটা মুছলিম ল'ৰাই আমাৰ আদিবাসী ছোৱালীক মানে ফচুৱাৰ এটা ষড়যন্ত্ৰ ৰচিছিল। তো মানে গাঁৱৰ মানুহবিলাকে ধৰি ৰাখিছে, ধৰি ৰখাৰ পিছত মানে অচিক জনাইছে। তাৰপিছত লগে লগে আমিও গম পালোঁ। সেইকাৰণে মানে আমি ইয়াতে চালোঁ আৰু ছোৱালীক সুধিলোঁ যে ছোৱালীয়ে কৈ আছে যে নাই, মোৰ লগত জবৰদস্তি কৰিছে তেনেকুৱা। তো মই আহ্বান জনাইছোঁ অসম চৰকাৰক যে অতি সোনকালে আমাৰ এই গোবৰ্ধনা অঞ্চলৰ যিমান আদিবাসী গাঁও আছে বা আমাৰ হিন্দু গাঁও আছে, গোটেই আমাৰ এই অঞ্চলত মানে দৃষ্টিগোচৰ কৰে যেন, সেয়ে মোৰ অসম চৰকাৰৰ ওচৰত মোৰ আহ্বান থাকিল। আমিতো ভাল পোৱা বুলি ক'ব নোৱাৰি, কাৰণ আমি ভালকৈ সোধ পোছেৰে আমি ছোৱালীক তদন্ত কৰিছোঁ। ছোৱালীয়ে মানে কৈছে শেষত আমাক যে এইটো ওৱান ছাইড লাভ আছিল বুলি কৈছে। মানে এইটো ফ'ৰ্চফুলি হৈ আছিল, মানে 6 মাহৰ আগত ফ'ৰ্চফুলি হৈ আছিল। আৰু আমি ইতিমধ্যে গম পালোঁ যে ল'ৰাজনে বিবাহিত ল'ৰা হয় আৰু লগতে ল'ৰাৰ এটা সন্তান আছে, আৰু ল'ৰাৰ যি পত্নী গৰ্ভৱতী হৈ আছে বৰ্তমান। মোৰ ঘৰ কলবাৰীত। তাৰপিছত মোৰ ছোৱালীক জোৰ জবৰদস্তি কৰি ৰাতি 3টা বজাত যাই এনেকৈ ঘৰত দৰ্জা ঠেলি সোমাই মানে মোৰ ছোৱালীক টানাটানি কৰাতে মই সাৰ পাই, মানে ছোৱালীটো মাতলাক আৰু মোক মাতাৰ পিছত দৌৰি উঠি মই চাং যে ৰাস্তাত যাই পাইছে, ৰাস্তাৰ পৰা মই ধৰি লৈ বান্ধি কৰি ধৰি ৰাখিছোঁ। আৰু সেইটো তোৰ নামটো নুৰুল হক, তাৰপিছত এই গোবৰ্ধনাৰ ল'ৰা। এই ল'ৰাটোৰ লগত আমি নাজানো, আমি জানিতো আগতে হেৰি কৰিলোঁ হয়, আমি শাসন দিলোঁ হয়। এই ল'ৰাটোক আপোনাৰ চিনি নাপায়। কোনখন গাঁৱৰ ল'ৰা হয়? এই গোবৰ্ধনাৰে, কিন্তু কোন জেগাৰ এইটো মই নাজানো। আপোনালোকৰ গাঁৱৰ নাম কি? আমাৰ কলবাৰী।